নমস্কাৰ মোৰ এটি নতুন ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছো। আমি এতিয়া আহি আছো আমাৰ সকলোৰে শ্ৰদ্ধাৰ ডক্টৰ প্ৰাঞ্জল বুঢ়াগোহাঁই ছাৰৰ এখন ব্যতিক্ৰমী স্কুল বিদ্যা লিভিং স্কুল। চাওক কিমান প্ৰাকৃতিক পৰিৱেশৰ মাজত ফাইনেলি আহি আমি বিদ্যালয়খনত উপস্থিত হৈছোহি। কোন ক্লাছত পঢ়া? ক্লাছ 9। আচ্ছা আচ্ছা, ইয়াত কি হয় তোমালোকৰ? ইয়াত এছেম্বলি কৰে। আচ্ছা, মৰ্ণিং এছেম্বলি। গধূলি কেইটা বজাত হয়? আৰু ৰাতিপুৱা? ৰাতিপুৱা 8:30। ডাঙৰ ছাৰ অহা নাই? ডাঙৰ ছাৰ নাই। আমি ডাঙৰ ছাৰ আহিছে বুলি ভাবিছিলোঁ। দেওবাৰে আহে, আজি নাহিলে। আচ্ছা আচ্ছা, এতিয়া তোমালোকৰ ইয়াতে হোষ্টেল আছে? হোষ্টেল ক'ত? সেইখন ব্ৰহ্মপুত্ৰ হোষ্টেল। ল'ৰা এটা ইয়াতে আছে, এইটো পিয়লি থাকে। ছোৱালী থাকে? নহয়, ইয়াত ল'ৰা থাকে। সেই তাত সেইটো কি? চায়েন্স কেম্পাছ ন? কেনেকুৱা লাগিছে ইয়াত থাকি? বহুত ভাল লাগে ন? আৰু বিভিন্ন জেগাৰ পৰা মানুহ আহি থাকে ন? ঠিক আছে, আমি ছাৰহঁতে লগ কৰিব যাম। $32 টিচাৰৰ ভিতৰতে আৰ্টৰ টিচাৰো আছে? আছে। আৰু প্ৰতিদিনে আৰ্টৰ ক্লাছ হয়? আচ্ছা আচ্ছা আচ্ছা। আচ্ছা, ইয়ালৈ আহি তোমালোকে জীৱনটো কি বুলি ভাবিছা আজিৰ দিনত? এটা ভাল আৰু আগলৈ চলিব পৰা, নিজকে নিজৰ ভৰিৰ ওপৰত নিজে থাকিবলৈ নিজে। আৰু মানে ছাৰে যিটো কনচেপ্টত স্কুলখন খুলিছে, বিদ্যা দ্য লিভিং স্কুল, আৰু এই কনচেপ্টত গোটেই তোমালোকক যেনেকৈ শিকায়, মানে তোমালোকক যিখিনি টিচিং কৰে, গোটেই কথাবিলাকৰ মাজত লাইফটোৰ লগত একদম জড়িত ন? সকলো কথা একদম জীৱনৰ লগত সম্পৰ্কযুক্ত সকলো কথা, নহয়নে? আৰু সেইকাৰণে বেছি ভাল লাগে, হয় নাই? ইয়াত থাকিলে আমি জীৱনটো কি বুজি পাওঁ ন? তোমালোকে ৰাতিপুৱা কেইটা বজাত উঠিব লাগে? 6টা বজাত উঠিব লাগে। আৰু সেইটো কাৰণে বেল চিষ্টেম থাকে নে এলাৰ্ম কি? বেল থাকে। আৰু 6টা পিফেকে উঠায়। আৰু 6 বজাৰ লগে লগে তোমালোক উঠিব লাগিব? যদি নুঠিলে মানে পানিছমেণ্ট দিয়া হয়। পানিছমেণ্টটো ক'ত দিয়া হয়? এছেম্বলি দিয়া হয়? এছেম্বলিত দিয়া হয় ন? আৰু তোমালোকৰ সেইকাৰণে সকলোবিলাক 6টা বজাত উঠে। আৰু ইয়াত মোবাইল এলাও আছে নাই? মোবাইল এলাও নাই ন? হয় ন? আৰু খেলৰ কাৰণেও ছাৰ আছে, বেলেগ আছে? কি নাম তেখেতৰ? গোবৰ্ণ পাটোৱাৰী। আৰু খেলটো মানে কোনটো সময়ত হয়, কেনেকৈ হয়? এতিয়া ক্লাছ আপোনাৰ 2:30লৈকে হয়। 2টাৰ পৰা আধা ঘণ্টা ৰেষ্ট লৈ, তাৰপিছত 3:30 পৰা 5টালৈ স্পৰ্টছ হয়। আপোনালোকে ষ্টুডেণ্টে কৰা মানে তোমালোকৰ ছাৰৰ গাইডেঞ্চত ষ্টুডেণ্টে নিজে কৰা? এইখিনি মটৰ নহয় জানো? আৰু এইখিনিৰ পৰা তোমালোকক যি ৰাতিপুৱা যিখিনি মানে খাদ্য দিয়া হয়, ভাত পানী দিয়া হয়, এইখিনি ইয়াৰ পৰাই দিয়া হয়? আৰু পাচলি বেলেগৰ পৰা কিনি নানে? কেতিয়াবা কিনি আনে ন? এইটো কি হয়? এইটো ষ্ট্ৰবেৰী নেকি? ষ্ট্ৰবেৰী ন? আচ্ছা আচ্ছা। এইটো আৰ্টৰ উঠিব পাৰি নাই? এইটো মাটিয়ে বনাইছে? প্লাষ্টাৰ। এইবিলাক তোমালোকৰ কোৰ্চৰ ভিতৰৰ নেকি? এইটো কোনটো কোৰ্চ তোমালোকৰ? এইটো লাইভলিহুডতে পৰে। লাইভলিহুডত ন? আচ্ছা আচ্ছা। এইবিলাক তোমালোকক ট্ৰেইনিং দিয়া হয় কেনেকৈ বনোৱা হয়? তাত যোনকেইজন থাকে তেওঁলোকক ট্ৰেইনিং দিয়া হয়। আৰু এইবিলাকো তেনেকুৱা তোমালোকৰ ন? সেইবিলাক চব আৰ্টৰ। এইটোতো কম্পালচৰি আৰ্টৰ সকলোৱে ল'ব লাগিব নেকি? ল'ব লাগিব নে? নিজৰ মনৰ ইচ্ছা কোনটো লয়। সমাজ বিজ্ঞান সমল কোঠা। আৰু ইয়াতে থাকে যিবিলাক আমাৰ PLM, এটা লাইট নাই ন? PLM এটা ধুনীয়াকৈ থোৱা আছে, আপোনালোকে চাওক কি সুন্দৰ। এয়া নাচনী নহয় জানো? নাচনী। এইটো খুব সুন্দৰ লাগিছে ন? আৰু আমাৰ আজিকালি ছাত্ৰ ছাত্ৰীসকলে টাউনত থকা ছাত্ৰ ছাত্ৰীসকলেতো নাজানেই এই চেপা কি বস্তু, চেৰেকি কি বস্তু, হয় নাই? এতিয়া তোমালোকে খুব ধুনীয়াকৈ জানা, হয় নাই? আৰু তোমালোকে লিখিবও পাৰা আৰু ইয়াৰ বস্তুবিলাকৰ কোনটো কি কাম জানা, হয় নাই? এইটো খুব ইম্পৰ্টেণ্ট। কিন্তু আমাৰ বহু ছাত্ৰ ছাত্ৰীয়ে এই কথাবিলাক
নাজানে, যিটো নেকি ছাৰে খুব সুন্দৰকৈ ইয়াত সন্নিৱিষ্ট কৰাৰ চেষ্টা কৰিছে। আৰু মেথছ আছে, ছায়েন্স আছে, আছামিজ, ছ'চিয়েল ছায়েন্স, ইলেক্টিভ কি আছে? ইলেক্টিভ কাটিং আছে। কাটিং, কাটিং এডভান্স, জিঅ'গ্ৰাফী, জিঅ'গ্ৰাফী, হিন্দী, তাৰপিছত আৰু হিষ্ট্ৰী আৰু কম্পিউটাৰ, এইকেইটা হ'ল তোমালোকৰ ইলেক্টিভ ছাবজেক্ট। তাৰ উপৰি তোমালোকৰ যিখিনি এডিশ্যনেল, সেইটো কি কয়? এইটো লাইভলিহুড। তাত কি আছে? লাইভলিহুড তাত আপোনাৰ এই এগ্ৰিকালচাৰ আছে, তাৰপিছত আৰু স্পৰ্টছ, তাৰপিছত আৰু আচাৰ বনোৱা, সেই ডিপাৰ্টমেণ্ট চব থাকিলে মানে ষ্ট'ৰ কৰি থৈ দিয়ে, ষ্টুডেণ্ট প্ৰডাকশ্যন চব বস্তু আছে। আৰ্ট, তাৰপিছত আৰু আপোনাৰ এইবিলাক ডান্স, তাৰপিছত তাত কৰি আছে আৰু য়োগা আছে। আচ্ছা, এইখিনি এগ্ৰিকালচাৰ যিখিনিয়ে লৈছে, এগ্ৰিকালচাৰৰ যিখিনি পেপাৰ যিখিনি লৈছে, তেওঁলোকে ইয়াতে প্ৰেক্টিকেল কৰে। আৰু সেইখিনি ছাৰসকলে তোমালোকক আনাৰস বা বিভিন্ন যিবিলাক গছ গছনি আছে এইবিলাক ৰুবলৈ শিকায়। আৰু ইয়াৰ যিটো প্ৰডাকশ্যন হ'ব এইটো স্কুলৰ ষ্টুডেণ্টে খাব। তুমি মন গ'লে ইয়াৰ পৰা নি খাব পাৰা নে নহয়? তেনেকৈ নহয়, যেতিয়া ছাৰসকলে চিডিউল বনাই দিয়ে তোমালোকে তেতিয়া চিডিউলত খাব পাৰিবা, হয় নাই? আপোনালোকে চাওক, এখন ব্যতিক্ৰমী বিদ্যালয়। আমি সকলোৱে জানো ইয়াত যথেষ্টখিনি আনাৰসৰ খেতি কৰা হৈছে আৰু মাজে মাজে বগৰীও আছে। সেইটো কি ঘৰ হয়? সেইটো ৰেষ্ট হাউচ। আৰু খেতিৰ মাজতে ছাত্ৰ ছাত্ৰীসকলে জিৰণি ল'বৰ কাৰণে সেই ৰেষ্ট হাউচৰ ব্যৱস্থা কৰা হৈছে, য'ত নেকি ছাত্ৰ ছাত্ৰীসকলে বিভিন্ন ধৰণৰ কথা তেওঁলোকে পাতিব পাৰিব আৰু তেওঁলোকৰ মনোৰঞ্জনৰ কাৰণেও কিছুমান সুবিধা আছে ইয়াত, নহয় জানো? গীত নৃত্য এনেধৰণৰ বিভিন্ন সময়ত হৈ থাকে। এতিয়াও আমি দেখিছোঁ তাত বিহু নৃত্যৰ কিবা এটা কৰ্মশালা হৈ আছে। আৰু সঁচাকৈ চাওক, এক অনন্য ইয়াতে আনাৰসৰ খেতি কৰিছে আৰু সেই খেতিৰ ফচলখিনি ছাত্ৰ ছাত্ৰীয়ে শিক্ষকৰ জৰিয়তে তুলি নি বিভিন্ন সময়ত ছাত্ৰ ছাত্ৰীসকলৰ মাজত ঘূৰাই দিয়ে, নহয় জানো? স্কুলৰ বিষয়ে মানে কেনেকুৱা ধৰণৰ কি, আমাৰ স্কুলখন বাকী স্কুলতকৈ অকণমান ব্যতিক্ৰম আৰু আমাৰ স্কুলত যেনেকৈ নৰ্মেল স্কুলত ধৰি লওক অকলে এটা স্কুলত পঢ়ায় ট্ৰেডিশ্যনেল, তো আমি ইয়াত 3টা স্কুলত পঢ়াবলৈ অকণমান চাই আছোঁ। আমাৰ ট্ৰেডিশ্যনেল, লাইভলিহুড আৰু ৱেলবিং বুলি 3টা স্কুল আছে। তো ট্ৰেডিশ্যনেল স্কুলত আমি নৰ্মেল স্কুলত যিবিলাক পঢ়াওঁ ধৰি লওক ছায়েন্স, মেথছ যেনেকুৱা নৰ্মেল তেনেকুৱা। তাৰপিছত ৱেলবিঙত ৱেলবিংটো আমি আচলতে সুখী জীৱনৰ কৌশল বুলি মানে ৱেলবিংটো লৈছোঁ। তো তাতে আমাৰ হেল্পিং এটিটিউড বা আমাৰ বিহেভিয়াৰ, পজিটিভ বণ্ডিং, এনেকুৱা ধৰণৰ কিছুমান যিবিলাক লাগে আৰু নৰ্মেলি ল'ৰা ছোৱালীক সেইখিনি শিকাবলৈ ট্ৰাই কৰিছোঁ। আৰু লাইভলিহুডটোত আমাৰ এনেকুৱাবিলাক কামেই হয়। এতিয়া ধৰি লওক আজিও হৈ আছে দেওবাৰ, তো ল'ৰা ছোৱালীয়ে পঢ়া শুনাৰ উপৰিও আমাৰ ইয়াত মাছৰুমৰ খেতি আছে, হেণ্ডলুম আছে, আমাৰ ইয়াত ডান্স আছে, ড্ৰামা আছে, মিউজিক আছে, প্লাছ এইখন দেখিছে এইফালে আনাৰসৰ বাগান আছে, এইখন দেখিছে। তাৰপিছত বিভিন্ন ধৰণৰ মানে লাইভলিহুডৰ স্কিল, তাৰপিছত এগ্ৰিকালচাৰ আছে, তাৰপিছত আকৌ আপোনাৰ তুলসী বাগিচা এখন আছে, তুলসী বাগিচা উচিমাম বুলি, এখন তুলসী বাগিচা। তো তাৰ পৰা বগৰী আছে। আমাৰ যিহেতু ইয়াত স্কুলত বগৰী এভেইলেবল, তো আমি কি কৰোঁ, বগৰীখিনি পাৰোঁ। এতিয়াও আমাৰ সেইটো প্ৰচেছ হৈ আছে, বগৰীখিনি পাৰোঁ, শুকুৱাওঁ, তাৰপিছত আমি পিচি বগৰীখিনি পেকেটিং কৰোঁ, পেকেটিং কৰি আমি সেইখিনি বিকা হয়। তাৰপিছত বগৰীৰ লগত তেওঁলোকে সেইটো এটা লাইভলিহুড ষ্টুডেণ্ট ইনভলভ হয়। তাত এজন আমাৰ মেণ্টৰ থাকে, প্ৰত্যেকটো মানে লাইভলিহুডৰ এজন মেণ্টৰ থাকে। তো তেওঁলোকৰ আণ্ডাৰত ষ্টুডেণ্ট থাকে, ধৰি লওক 15জন থাকে, 20জন থাকে, যিমানজন থাকে আৰু তেওঁলোকে সেই পেকেটিঙৰ পৰা বিক্ৰী যিটো পইচা পায় তাৰে 1% ষ্টুডেণ্টে পায়, 1% যোনজন মেণ্টৰ তেওঁ পায়, আৰু 1% আমাৰ স্কুল। তেওঁলোকক আদৰ্শ এটা হিচাপে তেওঁলোকেও জানে আমি কিমান অকণমান ফিজত কাম কৰি আছোঁ, কেনেকৈ কাম কৰি আছোঁ। তো আমি তেনেকেই সেয়া কৰিছোঁ বুলি ক'ব পাৰে। এইটো ডাঙৰ কথা। আজিৰ দিনত যিকোনো এজন শিক্ষকেই, যিকোনো শিক্ষকে সেৱা কৰিছোঁ কথাটো ক'বলৈ যাওঁতে সেই কথাটো ক'বলৈ দম লাগিব। গতিকে আপোনালোকৰ সেই দমটো আছে, আৰু সেইকাৰণে ইয়ালৈ বিভিন্ন সময়ত বিভিন্ন মানুহ আহিছে, আৰু ছাৰকতো সকলোৱে জানেই, ছাৰৰ ফিলচফিবিলাক জানে। গতিকে সেই হিচাপত স্কুলখন হৈ গৈছে, ভাল লাগিছে। আপুনি ইমানখিনি কথা আমাক বুজাই দিলে। থেংক ইউ, আহিব আকৌ। থেংক ইউ।